मजबूर करे ना कभी भी मुझे नजरों से दूर। कितने चलिए तू, कितने चलिए तू, कितने चलिए। जानती है जाने नहीं जाने बिना तू, तेरे बिना मैं न रहूं मेरे बिना तू। कितने चलिए तू, कितने चलिए तू, कितने चलिए। काटू कैसे राता ओ सबरे, जिया नहीं जाता ओ बाबरे। মজা বে পাটনা মজা গানটা গালি বে মোৰ বহুত ভাল লাগিছে বে পাটনা মোৰো মজা লাগিছে দেই। ভালকৈ গাব জানা নাই বাৰু, তেওঁ কেনেকুৱা আছে বা তহঁতেহে জানিবি। মজা হৈছে তেকেৰা মজা হৈছে বহুত ভাল লাগিছে শুনি পালে। এই তহঁতে ভাল পালে নহ'ব ন, ৰাইজেও ভাল পাব লাগিব। গান হৈছে হে জানিব দেই পাটনা চানা অ তেনে সব পজিশ্যন লচোন। বুদ্ধা তই মোক এটা কথা কচোন বাৰু, এই পজিশ্যন ল'লে কিনো হ'ব? আৰে তেকেতক মই ৰেডি বৰ্ডছ ৰে ৰেডি বৰ্ডছ বে দে হ'ব দে, ঠিক আছে। দে হ'ব দে বোপাইহঁত, নমস্কাৰ নমস্কাৰ। কি খবৰ তোমালোকৰ? চাচো টনাটনি কৈ নিপু, চাচো তোক মই এটা সাঁথৰ সুধিম। এই সাঁথৰটো বহুত বেলেগ ধৰণৰ, তই ক'ব লাগিব উত্তৰটো। চাক সুধকচোন তাৰপিছত গম পাব নহয়। দে হ'ব দে, ঠিক আছে। তোৰ আজি সাঁথৰটো হ'ল, ৰাতিপুৱা হ'লে মূৰটো হেৰুৱাই দিওঁ, ৰাতি হ'লে আকৌ পাই যাওঁ। চাইটো কেনেকুৱা সাঁথৰ সুধিলে? ৰাতিপুৱা হ'লে মূৰটো হেৰুৱাই দিওঁ, ৰাতি হ'লে আকৌ পাই যাওঁ। অঁ সেইটোৱে। এইটো কেনেকৈ সম্ভৱ হ'ব? ৰাতিপুৱা হ'লে মূৰটো হেৰুৱাই দিওঁ, ৰাতি হ'লে আকৌ পাই যাওঁ। ঐ কি চিন্তা কৰি আছ, ক আকৌ। চা নোৱাৰিম দেই, ইমান টান সাঁথৰটো সুধিছে আপুনি। ইমান টান, ইমান চমু উত্তৰটো ক'ব পৰা নাই তই। চা নোৱাৰা আপুনিয়ে কৈ দিয়ক। চাল্লা গাধ, এই চমু উত্তৰটোও নাজান তই। উত্তৰটো হৈছে গাৰু। অ ছাৰ সেইটোহে উত্তৰ মানে গাৰু। মহাপণ্ডিতে গম পাইছেহে এতিয়া। দে হ'ব দে, হাঁহি থাকিব নালাগে তই এতিয়া। ঠিক আছে ছাৰ। বুদ্ধা, য়েছ জনাব। বা বেলেগ ষ্টাইলত কৈছ দেখোন তই। হয় ছাৰ। এইফালে উঠিয়া। কওক ছাৰ। তই এনেকুৱা টান সাঁথৰ এটা উলিয়া নিজে, আমি যাতে চিন্তা কৰি পাৰ পাব নোৱাৰোঁ। ঠিক আছে ছাৰ। মোৰ আজি সাঁথৰটো হৈছে, বিচনাত পৰিলে টোপনি ধৰে, হয় নাই চালিকে বাঘৰ গাল। এইটো নাই মিলা, একো সাঁথৰে মিলা নাই এইটো। ছাৰ আপুনি দেখোন ক'লে সাঁথৰ এটা ক'বলৈ, এনেকুৱা টান সাঁথৰ এটা ক'ব, মই এতিয়া টান সাঁথৰ এটা কৈছোঁ। দে হ'ব দে, তই নিজৰ চিটত বহ, গৈ যা। ছাৰ উত্তৰটো দেখোন আপোনালোকে নক'লেই। তই উত্তৰটো জান? ছাৰ ময়ো নাজানো। তেনেহ'লে বহি থাক, গৈ যা। ঠিক আছে ছাৰ। প্ৰেমানন্দ, চাৰিফালে উঠিয়া। ছাৰ গৈছোঁ ৰহক। হ'ব দে, চাদৰ কোচ মিলাই থাকিব নালাগে, জল্দি এইফালে। কওক ছাৰ। তই এটা অৰ্থ নোহোৱা কবিতা এটা গা। ঠিক আছে ছাৰ। মাটি পানী পানী মাটি আৰু মাটিত পানী আৰু এবিধ ফল আছে লগাই খেলি মেলি। আকাশলৈ চাওঁ আমি দেখোঁ বগা নীলা, আজিকালি ল'ৰা ছোৱালী কিনেহে নৰিলা। ইমানতে কৈ মোৰ কবিতাটো সামৰণি মাৰিছোঁ, নমস্কাৰ। ছাৰ মোৰ কবিতা গোৱা হৈ গ'ল। তই যে মাজত যে কলি ফল এটাই খেলি মেলি লগাই, কি ফল সেইটো? ছাৰ আনাৰস আকৌ, গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ, কোৱাচোন বাৰু কি গছৰ মখজ? দে হ'ব দে, ঠিক আছে, তই নিজৰ চিটত বহ, গৈ যা। ছাৰ কেনেকুৱা লাগিল কবিতাটো শুনি? একদম চুপাৰ চে ওপৰ হৈছে, যা। ধন্যবাদ ছাৰ। থেকেৰা, চাৰিফালে উঠিয়া। কওক ছাৰ। তই বিষয় এটাৰ ওপৰত এখন ব্যাখ্যা কৰিব লাগিব। ছাৰ কি বিষয়? তোৰ আজি বিষয়টো হ'ল, খাদ্য আমি ভালকৈ চোবাই খাব লাগে কিয়? নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম থেকেৰা। ছাৰ যোনটো বিষয় পৰা মোক এখন ব্যাখ্যা কৰিব দিছে, বহুত বেছি গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়টো হ'ল, খাদ্য আমি ভালকৈ চোবাই খাব লাগে কিয়? এই বিষয়টো বহুত মানুহে জানে, যোনসকলে নাজানে মই তেখেতসকলক ক'ব বিচাৰিছোঁ, আপোনালোকে মনোযোগ দি শুনি যাব। আমাৰ মুখৰ লালটিত এবিধ ৰস উৎপন্ন হয়, যি আমাৰ খাদ্যত হজম কৰাত সহায় কৰে। খাদ্য যিমান চুবোৱা হয়, সেই ৰসৰ লগত মিলি সেয়া সহজতে হজম হয়। ইয়াৰ উপৰি দাঁতেৰে বস্তু চুবালে দাঁত আৰু আলুৰ ব্যায়াম হয়। ইমানতে কৈ আৰু মোৰ মহাগম মৃদুলা নাম লৈ আজি ব্যাখ্যাখন সামৰণি মাৰিছোঁ, কৃষ্ণক চিন্তি। ছাৰ মোৰ ব্যাখ্যাখন সমাপ্ত হ'ল। থেকেৰা, তোৰ ব্যাখ্যাখন শুনি মোৰ বহুত ভাল লাগিল। মই ভবা নাছিলোঁ যে তই ইমান ধুনীয়াকৈ ক'ব পাৰিবি বুলি। আজি ক্লাছ ইমানতে সামৰণি মাৰিছোঁ, তহঁতে চব বুঢ়া হৈ যা। চেলো।